One. So hello guys, welcome back to my channel Dimagus Vlog. So guys, আজি হ'ব ফুড চেলেঞ্জ মানে মাজা চেলেঞ্জ হ'ব মানে ফ্ৰুটি বা মাজা এনেকৈ চেলেঞ্জ কৰিম আৰু তাৰ লগততো এনেকৈ ডেইলি লাইফ ব্লগো হ'ব। চ' ভিডিঅ'টো শেষলৈকে প্লিজ চাই থাকিব আৰু প্ৰেংক দিছিলোঁ এইটো আপোনালোকে চবেই চালে। চ' মৰম দিছে আৰু মৰম দিয়ক, ইমান ভিউ বাঢ়া নাই বাৰু। চ' হ'লেও আৰু মানুহ মৰম দিয়ক, শ্বেয়াৰ কৰি দিয়ক, একেবাৰে ফেলাই দিয়ক আৰু ছাবস্ক্ৰাইবটো জলদি কৰি দিব। চ' প্লিজ ভিডিঅ'টো আজি মানে ডেইলি লাইফ হ'ব আৰু কিবা ফুড চেলেঞ্জো হ'ব। চ' চাই থাকক আৰু ভিডিঅ'টো শেষলৈকে। চ' গো গাইছ, আৰু আজি ফুড চেলেঞ্জটো মোৰ আৰু লগৰ যেতিয়া মাজত হ'ব। চ' ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব পৰা ধামাকা হ'ব আৰু। চ' চাই থাকিবা আৰু এতিয়া মই আৰু লগত যাম মাজা ল'বলৈ। চ' এতিয়া দোকান গৈ আছোঁ। চ' চাই থাকিব। চ' গাইছ যাওঁ আৰু একে লক্ষজিতৰ ঘৰত। চ' ভিডিঅ'টো একেলগে চাই থাকিব। এতিয়া আমি গৈছোঁ লক্ষজিতৰ ঘৰ যাম আৰু লক্ষজিতৰ ঘৰৰ পৰা চিধা যাম আৰু। চ' ভিডিঅ'টো একেলগে চাই থাকিব। দিয়াচোন তাত হ'ব ন? দুইটা তোমাৰ মাজা অনা হৈ গ'ল। চাইছে দুইটা মাজা। এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু এইফালে মানে ঘৰত নকৰোঁ, আমি চেলেঞ্জটো অলপ বাহিৰত কৰিম। চ' ভিডিঅ'টো একেলগে প্লিজ চাই দিব। মাজা অনা হৈ গ'ল আৰু এতিয়া আমি যাম জেগাটোত আৰু চেলেঞ্জ হ'ব আৰু ধামাকা হ'ব। আছে ভিডিঅ'টো একেলগে চাই থাকিব। আহি আছোঁ আৰু এতিয়া তাত জেগাত গৈ মেলি পূৰা ছেট আপ কৰি মেলি আপোনালোকৰ ডাইৰেক্ট ভিডিঅ' অন কৰিম আৰু ভিডিঅ' নকৰা আমি চাইকেল চলাই গৈ আছোঁ বৰ্তমান। চাব পাৰে এইফালে চাইকেল আমি গৈ আছোঁ। চ' এতিয়া ডাইৰেক্ট মানে তাত গৈ মেলি পূৰা ছেট আপত আপোনালোক লগ পাম। চ' ভিডিঅ'টো শেষলৈকে প্লিজ চাই থাকিব, স্কিপ নকৰিব। আৰু মোৰ ইনষ্টাগ্ৰামত যদি একেলগে ফ'ল' মাৰে, চ' ফ'ল' কৰি দিবে। তলত আহিছে আৰু লগত যিটো ভাই আহিছে তলত। চ' চাই থাকিব। চ' গাইছ, এতিয়া আমি পূৰা ছেট আপত আছোঁ। চ' এতিয়া আছে আৰু দেখাই আছোঁ। চ' এতিয়া আছে দুটা মাজা, এটা লক্ষজিতক দিছোঁ, তাৰপিছত এটা মোৰ। এতিয়া আপোনালোকে মই ৰুলছটো কৈ দিম যে এইটো কেনেকৈ খাব লাগিব। চ' গাইছ, এইফালে আছে মাজা আৰু এইফালে আছে পানী বটল আৰু পানিছমেণ্টটো আছে জলকীয়া থৈ দিছোঁ। চ' জলকীয়া আছে পানিছমেণ্ট
আৰু এতিয়া মানে আমি ডাইৰেক্ট অলপ পিছত মাজাটো খাম। চেলেঞ্জ মানে মুখৰ পৰা গুচাব নালাগে, একদম এনেকৈ খাবলৈ মুখৰ পৰা একদম গুচাব নালাগে, সেইটো এটা হয়। আৰু গুচালে মানে সি গ'ল, খালে নাখালে গ'ল হা সেইটো কথা হয়। আৰু ফাৰ্ষ্ট কথা যদি তই মুখত লগাবি আৰু তাৰপিছত মানে নুগুচাবি হা, গুচালে তই গ'ল হা, হ'ল। তাৰপিছত এয়া মাজা দুটা আছে। তাৰপিছত যোনে হাৰিব তাৰ কেনে এইফালে পানী বটল, তোৰ কিন্তু পানী বটল তোৰ নহয় মানে, যোনে হাৰিব আৰু তাৰ কাৰণে পানী বটল আছে। আৰু পানিছমেণ্ট জানই কি কৈছোঁ, জলকীয়া আছে, পানিছমেণ্ট জলকীয়া। চ' গাইছ আৰু তামোলো লৈছোঁ বেছি জ্বলা লাগিব বুলি, 4টা জলকীয়া চাগে, 4 জলকীয়া বোলে, 4টা জলকীয়া। চ' গাইছ এয়া হৈছে জলকীয়া 4টা আৰু লাষ্টত তামোল আনিছোঁ বেছি জ্বলা লাগিব বুলি। চ' লাষ্টত তামোল আনিছোঁ আৰু এতিয়া আৰু ষ্টাৰ্ট কৰিম আৰু পূৰা চাই থাকোঁ। চ' গাইছ এইফালেকে আমি খুলিম, এতিয়া খুলিম, ঢাকন খুলিলোঁ, হ'ল। এতিয়া ঘূৰ ৰ'ব, এতিয়া আপোনালোকৰ চকু আগত দেখাম, লাগিলে অলপ ওচৰত আহি লৈছোঁ। চ' গাইছ এতিয়া আমি খাম। 1 2 3 গ' ক'ব লাগিব, 1 2 3 গ'। উইনাৰ। চ' গাইছ লুকুজিত বা হাৰিলে, খাই দিয়ক আৰু এইটো। চ' গাইছ এতিয়া বাৰু মই জিতিলোঁ, লুকুজিত হাৰিলে। চ' এতিয়া জলকীয়া দেখা যায়, 4টা জলকীয়া আপোনাক দেখালোঁ। এতিয়া 4টা জলকীয়া খাব আৰু মাজা অলপ বাচি গ'ল, সেই মাজাটো জ্বলা লগাৰ পাছত খাব। আৰু আছে পানী বটল, তামোল আছে, চ' চিন্তা কৰিব নাই। চ' এতিয়া ষ্টাৰ্ট কৰিব আকৌ। চ' জ্বলা লাগিব বুলি এতিয়া জলকীয়া খাব, যদি জ্বলা লাগে পানী খাবহি। চ' তেনেকৈ কৰিম আৰু এতিয়া। চ' এতিয়া এই পানী বটল লৈ ল'লে ধৰ, এতিয়া খাব। চ' 1 2 3 গ'। পূৰা আজি গৰম উঠিব আৰু, জ্বলা লাগিছে বা, এইটো মানে খাতৰা চেলেঞ্জ হৈছে বাৰু। বঢ়িয়া বঢ়িয়া, গিলিব লাগিব আকৌ, ডাইৰেক্ট কথা পেলালে নহ'ব দেই। আপোনাৰ একদম মানে ফেচ টু ফেচ খাইছে, 4টা হ'ল, 4টা খালে। এতিয়া গিলিব, আহকৈ দেখাই দে বাৰু ওচৰৰ পৰা বঢ়িয়া, এনেকৈ খাব খা। চ' এতিয়া একদম দিগদাৰ যে, পানী খাই দে, কোনো কথা নাই ন, পানী খাবই লাগিব। চ' পানীটো খাইছে আৰু মাজা আছে। চ' এতিয়া বেছি জ্বলা লাগিছে বোলে, সেইটো কাৰণে এতিয়া মাজা বাচি গ'ল, হাৰিলে। খাইছে পূৰা খাই দিব আৰু এয়া পানী অলপ খালে আৰু এতিয়া মাজাটো গোটেইখিনি খাই দিব। জ্বলা লাগিছে মই গম পাইছোঁ, মই জানিছিলোঁ জ্বলা আছে বুলি। চ' এতিয়া জ্বলা লাগিছেনে? বহুত জ্বলা লাগিছে। কেনেকুৱা মানে, চ' এতিয়া আৰু লক্ষজিত ভাই ক'ব আৰু চেলেঞ্জটো এতিয়া কেনেকুৱা লাগিলে। চ' এতিয়া লক্ষজিত ভাই ক'ব, এইটো পানীটো বাৰু ময়ো খাই দিওঁ। গাইছ এতিয়া মই গম পাইছোঁ জ্বলা লাগিছে বুলি, তামোলটো খোৱা নাই, খাব আৰু। চ' জ্বলা লাগিছে গম, আৰু মই এতিয়া লক্ষজিতক সুধিম যে এইটো ফাৰ্ষ্ট টাইম মানে চেলেঞ্জ কৰিছে, ফাৰ্ষ্ট টাইম কৰিছে, ফাৰ্ষ্ট টাইম ই চেলেঞ্জটো কৰিছে। চ' মানে এক্সপিৰিয়েঞ্চটো কেনেকৈ অলপ কৈ দে, কেনেকৈ ফাৰ্ষ্ট টাইম, যিহেতু ফাৰ্ষ্ট টাইম কৰিছে ফুড চেলেঞ্জ লক্ষজিত ভাই। চ' অলপ মানে আজি কেনেকৈ লাগিলে অলপ শ্বেয়াৰ কৰি দিব। চ' চাই থাকক। ভালে লাগিলে আজি, আৰু ফাৰ্ষ্ট টাইম ফুড চেলেঞ্জ কৰিছোঁ। অঁ ফাৰ্ষ্ট টাইম কৰিছে বাৰু, অকণমান জ্বলা লাগিলে আৰু একো নাই। চ' সেয়াই, জ্বলাত হালত বেয়া হৈ গৈছে। আৰু এনেকৈ মজা মজা ফুড চেলেঞ্জ পাই থাকিব। আৰু যদি মোৰ লগত ফুড চেলেঞ্জ কৰিব মন আছে, মোক হৰাবৰ মন আছে, চ' মোক লগ কৰিব, ক'ব ফুড চেলেঞ্জ কি কৰিব বিচাৰে। নেক্সট টাইম কিন্তু চাওমিন চেলেঞ্জ কৰিম কিজানি। আৰু মানিছ ভাই কৈছিলে মোক চাওমিন চেলেঞ্জ কৰিবলৈ খুব মন আছে বুলি। চ' সেয়াই ভাবিছোঁ চাওমিন চেলেঞ্জ কৰিম বুলি। কিন্তু সেয়াই চাওমিন চেলেঞ্জ কৰিম আৰু। চ' যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। জ্বলাত ধোঁৱা ওলাই গৈছে। চ' আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু গাইছ আমাৰ ইনষ্টাগ্ৰামে একেলগে যদি ফ'ল' কৰা নাই, চ' প্লিজ ফ'ল' কৰি ল'ব, ডেছক্ৰিপশ্যনত লিংক থাকিব। আৰু ইয়াত নামটো আহিছে মাষ্টাৰ দিবাকৰ বুলি, আৰু ইয়াৰ আছে লক্ষজিত। ডাইৰেক্ট মানে ইনষ্টাগ্ৰামত লাইক কৰিব, একদম পূৰা ফটো ফালি দিছোঁ, একদম লাইক কৰি দিব একেবাৰে। চ' আৰু ইয়াত ফটোশ্বুট কৰিম অলপ পিছত, চ' লাইক কৰিব আৰু। চ' সেয়াই আৰু।
যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আমি লগ পাম নেক্সট ব্লগত। চ' টিল দেম টাটা। চ' গাইজ ভিডিঅ'টো ইয়াত শেষ হোৱা নাই, কাৰণ জানে আপোনালোকক মই কৈছিলোঁ যে ফুড চেলেঞ্জ কৰাৰ পিছত আপোনালোকে ডেইলি লাইফত কিবা দেখাম। চ' সেয়াই ডেইলি লাইফত কিবা এটা আৰু ভাল কাম কৰিব কৈছোঁ, আৰু মানে এটা জেগাত আপোনালোকক ফুৰাব গৈছোঁ। চ' ভিডিঅ'টো প্লিজ একেলগে চাইডে অলপ চেক হৈছে, কাৰণ আমি সেয়া লক্ষজিত ভাই মই চাইকেলত গৈ আছোঁ। চ' সেয়াই ভিডিঅ'টো শেষ কৰিলোঁ, প্লিজ চাই গাইজ ক'ত গৈছোঁ কি কৈছোঁ আপোনালোকে শেষত মানে ক'ম আৰু। চ' এতিয়া নকওঁ, স্পেচিয়েল হয়, চ' আপোনাৰ লাষ্টত ক'ম। চ' চাই থাকক আৰু এতিয়া আমি গৈছোঁ। চ' কমচে কম 9 কিলোমিটাৰমান হ'ব ইয়াৰ পৰা, আমি চাইকেলত গৈছোঁ অলপ। চ' চাই দিওঁ সেইটো। এতিয়া আহি পালোঁ, চাইছে পূৰা ঘামি গৈছোঁ, মানে ইমান কিলোমিটাৰ চলাইছোঁ বুলি ঘামি গৈছোঁ। চ' এতিয়া আৰু মজা ভিউ তাৰ ওপৰত উঠিম আৰু। চ' চাইকেলত থৈছোঁ আৰু এতিয়া আমি উঠি আছোঁ, আৰু এইফালে পুলিচো আছে, সেইটো কাৰণে মাস্কটো পিন্ধি ল'লোঁ, কাৰণ কৰোণা চৰোণা এতিয়া আমাৰ এইফালে মানে অলপ আহিছে নাই, পুলিচবিলাকো পিন্ধিছে, সেইটো কাৰণে আমিও পিন্ধিলোঁ, পিন্ধাটো ভাল। চ' এতিয়া উঠি আপোনালোকক দেখাইছোঁ কি মজা বোলে ভিউ বুলি চবেই কয়, এটা মানে ডেঞ্জাৰাছ ভিউ। চ' মই চাই মেলি আপোনালোক ভাই কি ভিউ। চ' আপোনালোকক কম এতিয়া কেনেকুৱা ভিউটো হৈছে। চ' গাইজ আপোনালোকৰ যোনটো এতিয়া মানে ভিউটো কৈছোঁ, চ' এইটো আপোনালোকে এতিয়া চাই ল'ব, আৰু মাস্কটো পিন্ধিলোঁ। চ' ফুল ছেফটি আৰু চ' আপোনালোকে এতিয়া মই ভিউটো দেখাম কেনেকুৱা ভিউটো আছে। চ' বহুত আমেজিং ভিউ চাব পাৰে আপোনালোকে, ৰ'ব সেইকাৰণে দেখাম। 1 2 3 ভিউ। চ' ইমান মজা ভিউ, আৰু আমি মানে এনেই অলপ ঘূৰিব আহিলোঁ ঠাইত। চাওকচোন কিমান ধুনীয়া, ধুনীয়া। আৰু এইফালে চাব পাৰে এটা ৰেষ্টুৰেণ্ট আছে, এইফালে সেইয়া চাব পাৰি, এইফালে এটা ৰেষ্টুৰেণ্ট আছে। ৰেষ্টুৰেণ্টটোত সোমাম, অলপ চিপছ খাম আৰু যাম, আৰু চাব পাৰে কিমান ধুনীয়া লাগিছে। মানে আপোনালোকক মই এতিয়া বেক কেমেৰাত দেখাই দিছোঁ আৰু কিমান ধুনীয়া লক্ষজিত ভাই আছে। এনেই ঘূৰিব আহিলোঁ আমি, দেখাম আৰু এতিয়া। ভিডিঅ'টো শেষলৈকে প্লিজ চাব পাৰে কিমান ধুনীয়া ভিউ।
ভাবি আছিলোঁ আমি ক'ত ঘূৰিম সেইটো কাৰণে আৰু এনেই জাষ্ট আহি গ'লোঁ আৰু ঘূৰিবলৈ আৰু বহুত দিন হৈ গ'ল আমি এইফালে অহাই নাছিলোঁ চ' সেয়াই আমি ভাবি আহিলোঁ আৰু দুই তিনিটা ফটো অলপ মানে ফটো টানিম আৰু আপোনালোকে ইনষ্টাগ্ৰামত পাব কোলা আহিছে বোলে ঠিক আছে চ' আপোনালোকে ইনষ্টাগ্ৰামত পাব চ' সেয়াই কৈছোঁ ইনষ্টাগ্ৰামত ফ'ল' কৰিলে মোক কৰিব লক্ষজিত ভাইক কৰিব ফ'ল' তেতিয়া একদম আমেজিং ফটো পাব আপোনালোকে আৰু তলত ক'ব নোৱাৰোঁ পুলিচ আংকাল হেতি আছে চ' পুলিচ হেতি আছে আৰু মানে কিবা ধৰি আছে কিবা কেলৈ ধৰিছে ক'ব নোৱাৰোঁ চ' আমি একদম ওপৰত আছোঁ আৰু ট্ৰেইনটো নাহে বাৰু ট্ৰেইনটো এতিয়া বন্ধ কৰি দিছে আৰু চাব পাৰে কি ক'ম মানে ৰিয়েল আইচত কিমান ভাল লাগিছে নেকেড আইচত কিমান ভাল লাগিছে আৰু চ' সেয়াই মোবাইলৰ ইয়াত কেপচাৰ নহয় কেমেৰাত কেপচাৰ নহয় চ' এতিয়া আমি দুই তিনিটা ফটো জলদি মাৰি ল'ম আৰু আপোনালোকে ইনষ্টাগ্ৰাম পাব চ' ইনষ্টাগ্ৰামত ফ'ল' কৰিলেও ডেছক্ৰিপশ্যনত লিংক আছে চ' চাই দিওঁ চ' গাইজ সেইটোৱে আছে ধাবাটো এয়া ধুনীয়া আছে দেখিবলৈ আপুনি গুগল মাৰিব পাৰে বাইপাছ নিয়াৰ ধাবা বুলি আৰু বহুত মানুহ আহিছে বাৰু ক'ব নালাগে চ' এইফালে পুলিচ ধৰিছে চ' চাইডত চাইছে এটা জেগাত আহিলোঁ চ' মানে বাইপাছৰ এয়া বাইপাছ আৰু ওচৰতে এটা মানে ফটো শ্বুট কৰাই জেগা হয় চ' ইয়াতে আহিছোঁ আৰু মই জোৰ মাত দিয়া নাই কাৰণ পুলিচ আছিলে কিন্তু পুলিচ গ'ল বাৰু চ' আৰু ডাইৰেক্ট খোলা কথা পাতি কৰি চাইছে চ' সেয়াই চাওক ইমান ধুনীয়া ভিউ চাব পাৰে নাইট মোড অন এয়াই চ' গাইজ এয়া ধুনীয়াকৈ আমি ইয়াতো ফটো শ্বুট কৰিম এইফালে বাইপাছ আছে চ' সেই ইয়াত ৰাইডাৰ গৈ আছে চ' ফটো শ্বুট কৰিম আৰু আপোনালোকে ইনষ্টাগ্ৰাম পাই যাব চ' গাইজ এটা আৰু বেছি দেৰি নকৰোঁ আৰু এতিয়া আমি গৈ ওলাম একে মানে চাইকেল লৈ যাম আকৌ চাইছে গাইজ ইমান দূৰ চাইকেল লৈ আহিছোঁ চ' আপোনালোকে চাইকেল চলাক আৰু হেল্ডি হৈ থাকক আৰু চ' চাই দিব চ' গাইজ একে যাম আৰু একে বাই বাই দি গৈছোঁ আৰু এইফালে নাযাওঁ আৰু আকৌ ঘৰ যাম একে আমি জল্দি ঘৰ যাম আৰু ব্লগটো ৰাস্তাতে এণ্ড কৰিম আৰু চ' একে গৈ আছোঁ আৰু চ' চাই দিব বাইপাছৰ পৰা গৈছোঁ আৰু অলপ দূৰ গৈ পিনি ভিডিঅ'টো এণ্ড কৰিম তাত গৈ লগ পাম চ' একে আৰু ভিডিঅ' চিডিঅ' নকৰোঁ আৰু 5 কিলোমিটাৰ পেডেল মাৰিব আছে ময়ো মাৰিম তাৰপিছত লক্ষজিত ভাই চলাব চ' একদম য'ত এণ্ড কৰিম তাত গৈ লগ পাম চ' ভিডিঅ'টো শেষলৈকে প্লিজ চাই দিব A few moments later. গাইজ আহি লীলাবাৰী ষ্টেচন পাইছোঁ ট্ৰেইন ষ্টেচন চ' একদম মানে চলাই কেনেকুৱা লাগিছে চ' ইয়াতে মুখ চুখ ধুই ল'ম ভাবিছোঁ চাইছে পূৰা ঘামি গৈছোঁ একদম চ' মুখ চুখ ধুই ল'ম ভাবিছোঁ ডিহাইড্ৰেট নহ'বলৈ কিনে অলপ পানী চানী গাই চাই ডিঙি চিঙি লগাই ল'লোঁ চ' এইটো মানে কি কয় এইফালে যায় সেইটো কি কয় মই পাহৰিলোঁ চ' সেইটো নতুন বনাইছে বোলে যাত্ৰাটো কৰিব যাওঁ আৰু চ' এয়া উঠিম আৰু চ' দেখাই আছোঁ চ' এতিয়া উঠিছোঁ আৰু যাত্ৰাটো কৰি দিওঁ আৰু হেয়া চ' এয়া গাইছ আৰু অলপ ৰেষ্ট কৰি ল'ম ইয়াতে তাৰপিছত অলপ পিছত যাম আৰু দৰকাৰী আছে কিন্তু একদম ভাগৰি গৈছোঁ সেইটো কাৰণে আৰু লাহে যাম আৰু অলপ ইয়াত ৰেষ্ট কৰিলোঁ আৰু ফটো মাৰিলোঁ একদম ভাল লাগিছে দেখিবলৈ চ' আহিছোঁতো একদম কামটো খতমেই কৰিলোঁ সেয়াই ভাবিলোঁ চ' এইফালে পূৰা মানুহ আছে আৰু এইফালে আমি একদম ওপৰৰ পৰা ভিউ এটা চাব গৈছোঁ চ' এতিয়া আপোনালোককো দেখাই আছোঁ ভিউটো কেনেকৈ আছে চ' চাই থাকক আৰু ভিডিঅ'টো বাৰু ভালেই লাগে কাৰণ ট্ৰেইনৰ ওপৰত একদম এনেকৈ লাম্বা গৈ থাকে ভাল লাগে ওপৰত আহি পালোঁ আৰু চাওক একদম মানে ভালেই লাগে আৰু এনেকৈ ভিউ চাইছে গাইছ কেনেকৈ ভিউ একদম কেনেকৈ ভিউ আৰু গাইছ চাউণ্ড কোৱালিটিটো ভালে নে বেয়াই ইমান গম পোৱা নাই চ' এতিয়া মই মাইক ল'ম ভাবিছোঁ বয়াৰ শ্বৰ্টগান মাইক ল'ম বুলিছোঁ চ' এইটো মাইকটো ল'লে ভাল লাগিব লুকছটো ভাল লাগিব মানে চাবলৈ আৰু চ' এই আৰু নামিম চ' বস্তু চোৱাই নাছিলোঁ চাওক তাত ভিতৰত যিমান আছে চব চ'লাৰতে চলে এই চাওক চ'লাৰ পেনেল এতিয়া আমি চাইছোঁ আৰু চাওক পূৰা লীলাবাৰী মোবাইলটো বোলে এনেকৈ আকৌ পৰি গ'ল কি হ'ব
ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাৰিব আৰু গাইছ মানে আজি ফুড চেলেঞ্জো হ'ল আৰু অলপ মানে ডেইলি লাইফ আৰু অলপ ঘূৰিব গ'লোঁ আৰু চ' সেয়াই দেখালোঁ আৰু চ' ভিডিঅ'টো আৰু লং নকৰোঁ বুলি ভাবিছোঁ চ' যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাৰিব লগ পাম নেক্সট ব্লগ নেক্সট এপিছড টিল দেম টাটা বাই বাই I'm falling. Tell me why